Riyan টিভিলৈ স্বাগতম জনাইছো বন্ধুসকল আনিছো আপোনালোকৰ এটা ইম্পৰ্টেন্ট ভিডিও ডিসকাস কৰিম ফ্যাট লস ৰিলেটেড আমি সকলোৱে শুনি থাকো যে নেমু টেঙা খালে কি হয় ফ্যাট লস হয় কিন্তু কিয় ফ্যাট লস হয় কিবা সাইন্টিফিক ইয়াৰ কিবা ৰিজন আছে নেকি বিহাইন্ড সো সেইটো কথা ডিসকাস কৰিম ভিডিওটো বেনিফিট হ'ব কাৰণ সকলোৱে নেমু টেঙা খাই থাকে কি ভাবি পেলাই ফ্যাট লস হয় বুলি হয় নহয় ভিডিওটো শেষত কম পাম চাই থাকক সাইন্টিফিক ভিত্তিত আপোনাক ডিসকাস কৰিম 10 জন সাবস্ক্ৰাইবাৰ লাগে 1000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মোৰ ভিডিও ষ্টাৰ্টিংৰ পৰা এতিয়ালৈকে চাই আছে সো গাইজ লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো যাতে অসমীয়া এই বেনিফিট সমূহ ঘৰতে বহি বহি পায় বিনামূলীয়াকৈ কথা হল কি যে আমাৰ নেমু টেঙাটো যোনখন ছাল থাকিব তাত এটা পদাৰ্থ আছে পলিফেনল সো এই পলিফেনলটো এটা পদাৰ্থ যি সাইন্টিফিক ষ্টাডিজবোৰত দেখা পাইছে যে হিটাৰ কিবা এটা ৰোল আছে ফ্যাট লছত আৰু বিশেষকৈ জানে যে সাইন্টিফিক যোনবোৰ ৰিচাৰ্চ প্ৰথমতে নিগণিত কৰা হয় সো এনেকুৱা এটা ষ্টাডি হৈছিল 2008ত study of clinical biochemistry so he study to দেখিছিলে যে দুটা আপোনাৰ নিগনি লৈছিলে দুটা ভাগত নিগনি সমূহ বিভক্ত কৰিছিল এটা কি কৰিছিলে এটা ভাগক হাই ফেট ডায়েট দিছিলে আৰু এটা দিছিলে হাই ফেট ডায়েট উইথ পলিফেনল যোনটো লেমনত থকা পলিফেনলছৰ লগত হাই ফেট ডায়েট দিছিল আৰু এটা অকল হাই ফেট ডায়েট দিছিল তাক পলিফেনল দিয়া নাছিলে সো ৰিসাৰ্চটো শেষ কৰা দেখা পালে যে যি সকলে হাই ফেট ডায়েট লৈছিল লগত লেমনৰ যোনটো পলিফেনল থকা হেতু লৈছিলে তেওঁলোকৰ কি হল ফেট গেইন হোৱা নাছিলে weight gain হোৱা নাছিল আৰু যি সকলে অকল ফেট ডায়েট লৈছিলে তেওঁলোকৰ weight gain হৈছিল আৰু এটো নিগনিৰ ওপৰত কৰিছিলে মানুহৰ ওপৰত হোৱা নাই তথাপিতো নিগনিৰ ওপৰত যোনবোৰ ৰিসাৰ্চ কৰি গৈছে হেবোৰে মানুহৰ লগত কি হয় বহুতখিনি মিল থাকে আৰু হেবোৰ লগত কি হয় সংগতি ৰাখি পেলাই বিজ্ঞানীসকলে কিছুমান ৰিসাৰ্চ পেপাৰ দাঙি ধৰে সো কথাটো ক'বলৈ বিচাৰো যে weight gain আৰু weight loss to caloric deficit ওপৰত ডিপেন্ড কৰে ডেইলি ক্যালোৰি ইনটেকটো আপুনি কিমান লৈ আছে তাৰ ওপৰত মেটাৰ কৰে আপুনি তাতে নেমু টেঙা বেছিকৈ খালে কমকৈ খালে আপোনাৰ ফ্যাট লসটো এদিন দুদিনত আপুনি ৰিজাল্ট নাপাব আপুনি ডেইলি ক্যালোৰি ইনটেকটো কম কৰক তেতিয়া আপোনাৰ ফ্যাট লস হ'ব ডেইলি ক্যালোৰি ইনটেকৰ বিষয়ে মই এটা ভাল ভিডিও বনাই থৈ গৈছো যি আপুনি চালে আপুনি নিজে ডেইলি ক্যালোৰি ইনটেক আপোনাৰ কিমান লাগিব কিমান খালে আপোনাৰ ডেইলি ফ্যাট লস হ'ব ধুনীয়াকৈ ক্যালকুলেট কৰিব পাৰে একদম সহজভাৱে অসমীয়া ভাষাত আপোনালোকৰ কাৰণে এই ভিডিওবোৰ মই বনাইছো যাতে আপোনালোকে কি হয় যোনখিনি মই নলেজ গেইন কৰিলো আজি সবছৰীয়া জিমৰ যোনটো জিম কৰি হলেও বা যোনটো সাৰ্টিফাইড ফিটনেস ট্ৰেইনাৰ যোনখন লৈ পেলাই মই যিখিনি অলপমান মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা যিটো এইটো বিষয় প্ৰতি মোৰ আগ্ৰহ আছে সো আপোনালোকৰ আগত মই কিছুমান সাইন্টিফিক বেচিছত কিছুমান মই ডাটা আপোনালোকক দাঙি ধৰো ভাবু যে এইবোৰ আপোনাৰ বেনিফিশিয়াল হ'ব কাৰণ নিজৰ শৰীৰটো ঠিক নাথাকিলে আপুনি বেলেগবোৰ কামত ফোকাস কৰিব নোৱাৰিব প্ৰথমতে শৰীৰটো ঠিক কৰক তেতিয়া কি হ'ব আপোনাৰ মাইন্ডটো ঠিক হ'ব আৰু মাইন্ড আৰু শৰীৰে মানুহৰ সবতকৈ বিশেষ ইম্পৰ্টেন্ট যেটো আমাক লাগে আৰু হেতুৰ ওপৰত আমি কি কৰিব লাগিব এটা ভাল শৰীৰৰ লগত এটা মাইন্ড আমি গঠন কৰিব লাগিব সো ৰিয়ান টিভিৰ ভিডিওবোৰ আপুনি মাইন্ডটো কেনে ডেভেলপ কৰিব পাৰি লগতে কেনে শৰীৰ গঠন কৰিব পাৰি কেৱলৰ পৰা ডিসকাস কৰো যদি ভাল পাইছে ভিডিওটো লাইক কৰি দিব বেনিফিশিয়াল হলে শেয়াৰ কৰি দিব আৰু কমেন্ট বক্সত লিখিব যে আপুনি কেনেকুৱা ধৰণৰ ভিডিও চাবলৈ বিচাৰে 10 জন সাবস্ক্ৰাইবাৰ লাগে নতুন সাবস্ক্ৰাইবাৰ যদি হয় ভিউৱাৰ যদি হয় সাবস্ক্ৰাইব টু কৰি থৈ যাওক ভাল ভাল ভিডিও আনিম আপোনালোকলৈ সজাগ অসম সজাগ ফিটনেস জয় অসম